চাহাবুদ্দিন মজুমদাৰ ৰাইজৰ আশা ভৰসা দুখীয়া ৰাইজৰ মাজতেই জন্ম লোৱা এক বিশ্বাসৰ নাম চাহাবুদ্দিন মজুমদাৰ চাহাবুদ্দিন মজুমদাৰ হোজাই জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি পদে নহয় কামেই চিনাকি এক নেতা বহু বছৰ ধৰি কংগ্ৰেছ দলৰ হৈ নিষ্ঠাৰে কাম কৰি অহা এইজন নেতাক ৰাইজে কামৰ মাজেৰেই চিনিব পাৰিছে গাঁৱৰ পথ সাধাৰণ মানুহ বৃদ্ধ বৃদ্ধা শিশু দুখীয়া আৰু নিঃসহায় ৰাইজৰ বিপদৰ সময়ত যিজন নিস্বাৰ্থভাৱে আগবাঢ়ি আহে যিজনে কোনো আপাত নোহোৱাকৈ মানুহৰ দুখ নিজৰ দুখ বুলি ভাবি লয় সেইজনেই চাহাবুদ্দিন মজুমদাৰ হয় এনে হাজাৰ হাজাৰ কাম আছে তেওঁৰ যাৰ সকলো কথা দেখুৱাই দিয়া বা কৈ শেষ কৰা সম্ভৱ নহয় কিন্তু নীৰৱতে কৰা সেই কামবোৰে তেওঁক ৰাইজৰ হৃদয়ত স্থান দিছে ৰক্তদান দিয়া নিস্বাৰ্থ সেৱাৰ এক নিঃশব্দ দৃষ্টান্ত কৰোনাৰ সময়ত অসহায় মানুহৰ কাষত থিয় হোৱা গৰীব দুখীয়াৰ সহায় কৰা মছজিদ মাদ্ৰাছাত দান দি ধৰ্মীয় আৰু সামাজিক দায়িত্ব পালন কৰা কোনো পৰিয়ালত মৃত্যু আহিলে সেই দুখৰ মুহূৰ্তত কাষত থিয় হৈ সহানুভূতি আৰু সহায় আগবঢ়োৱা এইবোৰে তেওঁৰ চিনাকি প্ৰত্যেক বছৰে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে বাছ ফ্ৰী সেৱা প্ৰদান কৰা ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰতি এক নিস্বাৰ্থ দায়বদ্ধতা ৰাইজৰ সৈতে মত বিনিময় ৰাইজৰ সৈতে বহি কথা পতা তেওঁলোকৰ সুখ দুখ শুনা সমস্যাবোৰ হৃদয়েৰে অনুভৱ কৰা এয়াই তেওঁৰ ৰাজনীতি এয়াই তেওঁৰ চিনাক্তি গাঁৱে ভূঞে ঘূৰি ফুৰা দৃশ্য কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰত্যাশী চাহাবুদ্দিন মজুমদাৰে ইতিমধ্যে গাঁৱে ভূঞে ঘূৰি সাধাৰণ মানুহৰ কাষ চাপি গৈছে আশ্বাস নহয় কৰ্মতেই বিশ্বাস ৰাখে তেওঁ জনসমাগম ৰাইজৰ মৰম ৰাইজৰ সৈতে সদায় সম্পৰ্ক ৰখা নিস্বাৰ্থভাৱে কাম কৰা এইজন নেতাই কম সময়ৰ ভিতৰতে ৰাইজৰ মৰম বিশ্বাস আৰু সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ দলৰ পতাকা উৰি থকা ৰাইজে কবলৈ আৰম্ভ কৰিছে যদি কংগ্ৰেছ দলে চাহাবুদ্দিন মজুমদাৰক টিকট প্ৰদান কৰে তেন্তে এই সমষ্টিত তেওঁৰ জয় নিশ্চিত চাহাবুদ্দিন মজুমদাৰ কেৱল এজন নেতা নহয় ৰাইজৰ আশা ভৰসা আৰু বিশ্বাসৰ এক নাম ভাল লাগিলে শ্বেয়াৰ কৰি দিব